ফ্ৰেণ্ডছ, মোৰ চেনেল বি পজিটিভলৈ সকলোকে স্বাগতম। আপোনাৰ সন্তানক ধনী হ'বলৈ শিক্ষা নিদিব, তেওঁলোকক সুখী হোৱাৰ শিক্ষা দিয়ক। কাৰণ তেওঁলোক যেতিয়া ডাঙৰ হ'ব তেতিয়া তেওঁলোকে বস্তুৰ মূল্য বুজি পাব, দামৰ নহয়। খাদ্যক আপোনাৰ ঔষধ হিচাপে ব্যৱহাৰ কৰক, নহ'লে আপুনি ঔষধক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব। যি আপোনাক ভাল পায় তেওঁ আপোনাক কেতিয়াও ত্যাগ কৰিব নোৱাৰে। যদিও আপোনাক ত্যাগ কৰাৰ 100টা কাৰণ আছে, তেওঁ আপোনাৰ কাষত থকাৰ এটা কাৰণ বিচাৰি ল'ব। মানৱ আৰু মানৱীয় গুণৰ মাজত বহু পাৰ্থক্য আছে। বহু কম লোকেহে এয়া উপলব্ধি কৰিব পাৰে। যদি আপুনি খৰকৈ খোজ কাঢ়িবলৈ বিচাৰে, অকলে খোজ কাঢ়ক। যদি আপুনি খোজ কাঢ়ি বহু দূৰ অতিক্ৰম কৰিবলৈ বিচাৰে, তেনেহ'লে লগে ভাগে খোজ কাঢ়ক। পৃথিৱীৰ 6জন আটাইতকৈ ভাল ডক্তৰ হৈছে সূৰ্যৰ পোহৰ, পৰিমিত বিশ্ৰাম, শাৰীৰিক ব্যায়াম, সুষম আহাৰ, আত্মবিশ্বাস আৰু বন্ধু। জীৱনৰ প্ৰতিটো স্তৰতে এইকেইটাৰ লগত সমতা ৰক্ষা কৰক, জীৱন সুখৰ হ'ব। যদি আপুনি জন্তুলৈ চায়, তাত ভগৱানৰ সুন্দৰতা দেখা পাব। যদি আপুনি বেলিটোলৈ চায়, তাত ভগৱানৰ শক্তি দেখা পাব। যদি আইনাত নিজকে চায়, ঈশ্বৰৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি দেখা পাব। সেয়েহে নিজৰ ওপৰত সদায় বিশ্বাস ৰাখক। ফ্ৰেণ্ডছ, মোৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো দবাই দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।